হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া চাওঁ ৰাতিপুৱা 4:30 বাজে। আকাশখন চাওকচোন কেনেকুৱা অৱস্থা হৈছে। বৰষুণ আহিব চাগে, ডাঙৰ বৰষুণ। একেবাৰে মেঘীয়া অৱস্থা বেয়া কৰিছে। ভালো লাগে চাই পেলাই এনেকুৱা ৰাতিপুৱা দৃশ্য। আৰু ৰাতিপুৱা চাহৰ নাস্তা বনাবৰ কাৰণে মই চাউলৰ গুড়া মিক্সিত খুন্দি লৈছিলোঁ। তাতে একফালা নাৰিকল চুকি দি পেলাই এনেকৈ চেনি মিক্স কৰি ভাজা পিঠা বনাম চাহ খাবৰ কাৰণে। আৰু এইফালে চাওক, মই যে দেখালোঁ ক'লোঁ নে বৰষুণ আহিব বুলি। এই চাওক বৰষুণ দিলাই, ইমান ডাঙৰ বৰষুণ দিছে। চোতালৰ অৱস্থা নোহোৱা হৈছে, পিছল হৈছে। ইমান দমকলত যাব পৰা নাই বৰষুণৰ কাৰণে। পানী চানী আনিব লাগে। ইমান ৰাতিপুৱা কামেই নহ'ল আৰু বৰষুণ আহিয়েই গ'ল। এতিয়া মই ভাজা পিঠা বনাম ৰাতিপুৱা চাহ দি খাবৰ কাৰণে। বিস্কুট চিস্কুট খাব ইচ্ছা নাই আজি, আৰু সেইকাৰণে কৈছোঁ ভাজা পিঠাকে বনাই খাওঁ, নাৰিকলো আছিল যদি। মই সানি ল'লোঁ এনেকৈ আগতে। বেছি শুকান নকৰোঁ, মানে শুকান নহয়, ইমান ঢিলাও নহয়। সেনেকৈ বনাম আৰু ভাজা পিঠাখিনি ভাল লাগে মোৰ এনেকৈ খাই পেলাই। দেৰিও নহয়, সোনকালেও হয়। এয়া কেৰাহীত অলপমান তেল দিছোঁ, তেল গৰম হৈ গৈছে। এতিয়া ভাজা পিঠাখিনি দি দিম আৰু। কি ধুনীয়া হৈছে দেখছে না ভাজা পিঠাখিনি। দেখাত কি মৰম লাগছে, খায়ো বহুত ভাল লাগে। নাৰিকল অলপ বেছি কৰি দিব লাগে। এক কাপ চাউলৰ গুড়া দি আৰু ঢিলাও হয়, টাইটো নহয়। কিমান পিঠা হৈ গৈছে, এক প্লেট পিঠা হৈ গৈছে। মই এক কাপ চাউলৰ গুড়া আছিল, সেইটো কিমান পিঠা হৈছে। এতিয়া খাই পেলাই বেছি হ'ব, থৈ দিব পাৰিম বৈয়ামত ভৰাই। দুদিনমান খাব পাৰিম আৰু গধূলি খাব পাৰিম ইচ্ছা কৰিলে। মন গ'লে নাখালোঁ, থৈ দিম এনেকৈ। মোৰ চাহ খোৱা হ'ল। এতিয়া ৰাতিপুৱা ভাতৰ যোগাৰ কৰি আছোঁ, দোকানত লৈ যাব সেইকাৰণে। মই এইফালে ঢেকীয়া ভাজিম, ডিমা এটা দি পেলাই ঢেকীয়া ভাজিম। এতিয়া বৰষুণ দিয়াৰ কাৰণে বাৰীত ইমান ঢেকীয়া গজিছে, মানে আৰু খায়ো ভাল লাগে। মইতো বহুত ভাল পাওঁ ঢেকীয়া, আৰু স্বাস্থ্যৰ কাৰণেও ভাল ঢেকীয়া খোৱা। ঢেকীয়া এনেও সোৱাদ লাগে, তাতে আৰু অলপ এটা বা দুটা ডিমা দিলে তাৰো মজা লাগে। মোৰ ঢেকীয়া ভজা হৈ গৈছে, এতিয়া নমাই দিলোঁ। ৰাতিপুৱা আহে গুৱাহাটীত লৈ যাব টিফিন। মোৰ ইমান তাড়াতাড়ি এইফালে দিছে বৰষুণ, বৰ জুত-পুত হৈছে আৰু। আৰু এইফালে ডিমা অমলেট বনাইছোঁ। দুখীয়া মানুহ আৰু এনেকুৱা ভাল বস্তু খাব নোৱাৰে, এনেকুৱা হ'লেও খাম আৰু ডিমা চিমাই। মাছ মাংস ভাল বেছি কিনিবই নোৱাৰোঁ। দুখীয়া মানুহ হ'লে আৰু সেনেকুৱাই আৰু চব পইচাটো অলপ মিলাই খাব লাগিব। ডিমা দি দম বনাম আলু দি। মই বইল কৰি লৈছোঁ আৰু তিতা কেৰেলা ভাজিছোঁ।